Hello everyone, welcome back to my YouTube channel. আৰু এতিয়া মই গৈ আছোঁ তামোলপুৰলৈ কিয়নো আজি আমাৰ এটা প্ৰগ্ৰেম আছে তো আমি প্ৰগ্ৰেমটো যাম প্ৰগ্ৰেম আমি নলবাৰীত যাম বাৰেৰহণীয়া প্ৰগ্ৰেম কৰিবৰ কাৰণে আৰু এতিয়া মই বেগত মেকআপ চেকআপ ড্ৰেছ পাতি লৈ লৈছোঁ তামোলপুৰত গৈ পেলাই তাত মেকআপ টেকআপ কৰি ওলাই মেলি ল'ম তাতে বাকীখিনি সকলো আহিব আৰু এনেদৰে গৈ লওঁ বাৰু একদম গৰম দিছে তো এনেকৈ চুলি তুলি তপামুৰা হৈ লৈছোঁ আপোনালোকে চাই থাকক সেইকাৰণে ভিডিঅ'টো আৰু এয়া মই তামোলপুৰ আহি পালোঁ তামোলপুৰত এনেকৈ মেকআপটো ষ্টাৰ্ট কৰি দিলোঁ ওলাই মেলি বাকীখিনিও আহিব ইয়ালৈকে আৰু তেতিয়ালৈকে মই মেকআপখিনি কৰি সিহঁতকো ৰখি দিওঁ বাকী এনেকৈ আজি নলবাৰীত যাম প্ৰগ্ৰেম কৰিবৰ কাৰণে বাৰেৰহণীয়া প্ৰগ্ৰেম সদায়তো এনেদৰে প্ৰগ্ৰেম কৰিয়ে থাকোঁ ভাবিলোঁ আজি আপোনালোককো প্ৰগ্ৰেম দেখুৱাওঁ মানে লগতে আপোনালোকেও আমাৰ লগত প্ৰগ্ৰেমলৈ ব'লক আৰু প্ৰগ্ৰেম উপভোগ কৰক ক'ত কেনেকৈ কি কৰোঁ আপোনালোকেও আজি চাওক মেকআপ অলমষ্ট আধা আধি কমপ্লিট বন্ধ কৰিছোঁ আইশ্বেডটো হ'ল এতিয়া বাকীখিনি কৰিবলৈ আছে আপোনালোকক দেখুৱাই থাকিম দিব্যাশ্ৰী কলিতা মেকআপ চেকআপ কৰি ইয়াতে গাড়ীত বহিছে তাৰপিছত এইফালে আমাৰ পুত্ৰু এইফালে দেহা এয়া ডিম্পিবা এইফালে আমাৰ প্ৰিয়ংকা ডেকা আন্ধাৰ মুন্ধাৰ হৈ আছে মোক চাব নালাগে গাড়ী আজি ইহঁতকে চাওক ধুনীয়া ধুনীয়া ছোৱালী আৰু বহুত ছোৱালী আহিব আছে মানে আপোনালোকক আজি ছোৱালীয়ে দেখুৱাই থাকিম বাই বাই আৰু কৃষ্ণ চিন্তি হৰিবল 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 গজেন্দা বাই বাই কি বাই বাই মই যাম তো টাটা কইবা শুভ দিবা গোটেই একদম অপেশ্বৰীকেইটা মুখকেইখন মনে লুকে লুকে থৈ দিওঁ একদম নহয় আমি এতিয়া প্ৰগ্ৰেমৰ ঠাই আহি পালোঁ আৰু এইফালে আমাৰ গোটেইকেইজনী আছে এইফালে পল্লৱী এইফালে ৰবিতা এইফালে পল্লৱী কেনেকুৱা লাগিছে আজি বহুত দিনৰ পিছত বহুত ধুনীয়া লাগিছে সুন্দৰ পৰিৱেশ তাৰপিছত এইফালে আমাৰ আছে এয়া আমাৰ টিকলি আমি আজি ইয়াতে নলবাৰী বৰভাগত আহিছোঁ আমি বাৰেৰহণীয়া প্ৰগ্ৰেম কৰিবৰ কাৰণে এয়া মই পোষ্টাৰত বক্সি পিন্ধিছোঁ তাই বিহু পিন্ধিছে আৰু এইফালে জুমুৰ আমাৰ জুমুৰ পিন্ধিছে গাৰ্গী তাৰপিছত এইফালে পিন্ধিছে হাজং এয়া চুজুৱে হাজং পিন্ধিছে আৰু এয়া ৰবিতাই পিন্ধিছে ৰাভা ড্ৰেছ প্ৰিয়ংকা ডেকাই হেৰি পিন্ধিছে কি তিৱা আৰু এইজনী আমাৰ বড়ো ছোৱালী তৰালি তৰা তাৰপিছত এইফালে আমাৰ দেউৰী দিব্যাশ্ৰী তেনেকৈ আৰু আমি গোটেইখিনি আহি পালোঁ এইফালে মিচিং মোক এৰিহঁতে উঠি আছে অ'কে আপোনাৰ টাইম আয়েগা আৰু অৱশেষত আমি এনেদৰে চাকি কাঁহী প্লেট কলহ জাপি আদি লৈ আমি প্ৰগ্ৰেম কৰিবলৈ সাজু হ'লোঁ এয়া আমাক এইবাৰ ষ্টেজত মাতিছে তাৰ কাৰণে আমি সাজু হৈ আছোঁ কলহ চলহ সকলোবিলাক ল'লোঁ এয়া জাপি লৈছে সুমিত্ৰায়ে তো এনেকৈ আমি ওলালোঁ আৰু কিছু সময় পিছতে আমি প্ৰগ্ৰেম কৰিমেই প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি ইয়াত ভাত খাবলৈ বহিছোঁ আৰু আপোনালোকক মই প্ৰগ্ৰেমৰ ভিডিঅ' নেদেখুৱালোঁ কিয়নো বহুত দীঘল হৈ যাব ভিডিঅ'টো বা আমাৰ যিহেতু বহুত দীঘলীয়া অনুষ্ঠান সেয়েহে আপোনালোকক নেদেখুৱালোঁ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত মই আপোনালোকক লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰে
আজি হ'ল নেক্সট ডে মানে যোৱাকালি বহুত বেছি দেৰি হৈ গ'ল ৰাতি হৈ গ'ল আৰু ভাগৰো লাগিছিল ঘামি জামি একদম অৱস্থা নোহোৱা হৈ গৈছিল মেইন কথা ভিডিঅ' বনাবলৈ শক্তি নোহোৱা হৈ গৈছিল সেইকাৰণে যোৱাকালি ৰাতি আকৌ ভিডিঅ' নবনালোঁ আৰু এতিয়া ৰাতিপুৱা ঘৰতে আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ যিহেতু মই ভিডিঅ'টো সমাপ্ত কৰা নাছিলোঁ তাতেই আৰু বতৰো বহুত বেয়াকৈ আহিছে এতিয়া বৰষুণ দি আছে তো ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ জনালোঁ আৰু আগলৈ এনেদৰে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই বাই